পৃথিৱীৰ বিখ্যাত লোকসকলৰ কথা, কাম আৰু আচৰণ অইন সাধাৰণ লোকতকৈ সদায় পৃথক হয়। তেওঁলোকৰ জীৱনৰ কিছুমান সৰু সৰু ঘটনাই আমাৰ মন মগজুত ক্ৰিয়া কৰিব পাৰে। ভালদৰে বুজিব পাৰিলে তাৰ পৰা আমি শিকিবলগীয়া বহু কথাই শিকিব পাৰোঁ। নমস্কাৰ বন্ধুসকল, মই চন্দনে আপোনালোকৰ মৰমৰ শিকিবলৈ হেঁপাহ নামৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। সাধাৰণতে বিজ্ঞানীসকল নানা চিন্তা, চৰ্চা, গৱেষণা, উদ্ভাৱন আদি কামতে ব্যস্ত থাকে। হয়, আজি আমি ক'বলৈ খুজিছোঁ পৃথিৱীৰ মহাকৰ্ষণ গতিৰ আৱিষ্কাৰক সপ্তদশ শতিকাৰ চমৎকাৰী প্ৰতিভাৰাকৰ ছাৰ আইজাক নিউটনৰ কথা। এজন সফল বিজ্ঞানী হোৱাৰ উপৰি মানুহ হিচাপেও তেওঁ আছিল মানৱীয় গুণৰ অধিকাৰী। পোহনীয়া জীৱ-জন্তুক নিউটনে বহুত ভাল পাইছিল। তেওঁ এটা কুকুৰ পুহিছিল। এদিন সন্ধিয়া এডাল মম জ্বলাই মেজৰ ওপৰত নিউটনে কিবা লিখি আছিল। ওচৰতে পোহনীয়া কুকুৰটো শুই আছিল, যাক নিউটনে মৰমতে ডায়মণ্ড বুলি মাতিছিল। প্ৰাৰ্থনাৰ সময় হোৱা বাবে নিউটন লৰালৰিকৈ গীৰ্জাঘৰলৈ গুচি গ'ল। মেজৰ ওপৰত জ্বলি থকা মমডালো তেওঁ নুমুৱাই থৈ যাব পাহৰিলে। কাষতে শুই আছিল ডায়মণ্ড। কিছু সময় পিছতে ক'ৰবাৰ পৰা নিগনি এটা আহি মেজত উঠিল আৰু নিউটনে এৰি যোৱা কাগজখিনি কুটিবলৈ ধৰিলে। কাগজৰ খচমচনিত কুকুৰটোৱে সাৰ পালে আৰু ইফাল সিফাল কৰোঁতে মেজৰ ওপৰত নিগনিটো দেখা পালে। সি তাৰ গৰাকীৰ কাগজবোৰ নিগনিটোৱে নষ্ট কৰিব বুলি ভাবি একেজাপে মেজৰ ওপৰত উঠিল আৰু কামোৰ মাৰি নিগনিটো মাৰি পেলালে। নিগনিটো মেজৰ পৰা নমাই আনি কোঠাটোৰ মজিয়াত পেলাই থৈ ৰৈ থাকিল। ইফালে নিগনিটো ধৰিবলৈ মেজৰ ওপৰত জাপ মাৰোঁতে জ্বলি থকা মমডাল বাগৰি পৰি নিউটনৰ বহুতো মূল্যৱান কাগজ পুৰি ছাই হৈ গ'ল। প্ৰাৰ্থনা শেষ কৰি গীৰ্জাঘৰৰ পৰা নিউটনে উভতি আহি কোঠাটোত সোমাই চকু থৰ হৈ গ'ল। মেজৰ ওপৰত লিখি থৈ যোৱা কাগজবোৰ পুৰি ছাই হোৱা দেখি বৰ আঘাত পালে। যোৱাৰ সময়ত যে মমডাল নুমাই থৈ যাব পাহৰিলে, তাকে ভাবি নিউটনে অনুতাপ কৰিব ধৰিলে। সন্মুখত নিগনি আৰু মেজৰ ওপৰত ডায়মণ্ডৰ খোজৰ চিহ্ন দেখি নিউটনৰ একো বুজিবলৈ বাকী নাথাকিল যে কুকুৰটোৱে ঠিক কাগজখিনিৰ ওপৰতে নিগনিটো ধৰিছিল আৰু তাৰ গৰাকীক দেখুৱাবৰ বাবে মৰা নিগনিটো তাৰ সন্মুখত ৰাখি থৈছিল। নিউটন কোঠাটোৰ ভিতৰ সোমোৱাত সি ওচৰ চাপি আবদাৰ জনালে। নিউটনৰ খং উঠিছিল যদিও মৰমৰ ডায়মণ্ডক তেওঁ একো শাস্তি দিব নোৱাৰিলে। নিউটনৰ ভাল কৰিবলৈ যাওঁতে যে এনেকুৱা সৰ্বনাশ হ'ব পাৰে কুকুৰটোৱেনো জানিব কেনেকৈ। এনেবোৰ কথা ভাবি তেওঁ মূৰে কপালে হাত দি বহি পৰিল। কুকুৰটোক মৰমেৰে সাৱটি চুমা এটা খাই লাহেকৈ ক'ব ধৰিলে, তই যে এয়া কি কৰিলি? তইতো নুবুজ মোৰ কিমান বছৰৰ কষ্ট যে অথলে গ'ল। বহু পৰিশ্ৰমেৰে যুগুতোৱা মহামূল্যৱান লিখনিখিনি নিমিষতে নষ্ট হোৱাৰ পিছতো জীৱ-জন্তুপ্ৰেমী নিউটন ক্ষোভিত নহ'ল। তেওঁ ধৈৰ্য সহকাৰে পুনৰ সেই তত্ত্ববোৰ নতুনকৈ গৱেষণা কৰি লিখি উলিয়ালে। নিউটন নহয় যদি আন এজন খঙাল সৰ্বসাধাৰণ মানুহ হোৱাহেঁতেন সেই কুকুৰটোৰ বাৰু কি অৱস্থা হ'লহেঁতেন? চিন্তা কৰিবলগীয়া কথা নহয়নে বাৰু? সপ্তদশ শতিকাৰ বিজ্ঞান জগতৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ
এই বিজ্ঞানীজন কিমান মহান, তেওঁৰ মহানুভৱতা বিশ্ববাসীৰ বাবে আদৰ্শ নহয়নে? আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাবচোন। লগতে মোৰ এই ভিডিঅ'টো কেনে পালে তাকো জনাব। অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ আহিম। ধন্যবাদ। জয় আই অসম।